আপোনাৰ নাম কি? মোৰ নাম নগেন। আগত পিছত একো নাই নেকি? আগতো নগেন পিছতো নগেন। মোৰ নামটো হৈছে নগেন নগেন নগেন। আপোনাক এটা সাধাৰণ জ্ঞানৰ প্ৰশ্ন সোধো। কওকচোন, অৰ্থনীতি কাক বোলে? যি নীতি অৱলম্বন কৰি বেলেগৰ পকেটৰ টকা নিজৰ পকেটত আনিব পাৰি তাকে অৰ্থনীতি বুলি কোৱা হয়। আচ্ছা, আপোনাৰ নাম কি? MP মানে? মানে মদন পাল। আপোনাৰ দেউতাকৰ নাম কি? MP আপোনাৰ দেউতাকৰ নামো মদন পাল নেকি? নহয় ছাৰ, মোহন পাল। আপোনাৰ ঘৰ ক'ত? MP এইটো আকৌ কি? ছাৰ, মধ্যপ্ৰদেশ। আপোনাৰ শিক্ষাগত যোগ্যতা কিমান? ছাৰ, MP এইটো মানে আকৌ কি? ছাৰ, মেট্ৰিক পাছ। হয় নেকি? তেতিয়াহ'লে আপুনি চাকৰি কৰিব কিয়? MP আপুনি কি MP বজাৰ খুলি লৈছে নেকি? চব MP? এইটো MP মানে আকৌ কি? নহয় ছাৰ, এইটো মানে মানি প্ৰব্লেম। আচ্ছা, এতিয়া আপুনি আহিব পাৰে। ছাৰ, মোৰ ইণ্টাৰভিউৰ ৰিজাল্ট। MP এইটো আকৌ কি? আপোনাৰ মূৰত প্ৰব্লেম। আচ্ছা, আপোনাৰ ঘৰ ক'ত? ছাৰ, ফাইলত যেটো লিখা আছে সেইটোৱেই। মই আপোনাৰ মুখৰ পৰা শুনিব বিচাৰো। মানুহৰ মুখৰ কথাত বিশ্বাস কৰিবলৈ নাই ছাৰ। আচ্ছা, কওকচোন, পৌৰ নীতি কাক বোলে? পৌৰসভাৰ বাহিৰত আৰু ভিতৰত যিবিলাক দুৰ্নীতি হয় সেইবিলাকক পৌৰনীতি বুলি কোৱা হয়। আচ্ছা, ভাৰত স্বাধীন হোৱাৰ সময়ত কিমান মানুহ শ্বহীদ হৈছিল? ছাৰ, এইটো একেবাৰে সহজ প্ৰশ্ন। ব্ৰিটিছসকলে যি কেইজনক হত্যা কৰিছিল সেইকেইজনে শ্বহীদ হৈছে।